নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। আপোনালোক সকলোকে আপোনালোকৰ এই চেনেল যাযাবৰী টকশ্ব'লৈ মই মিণ্টু কুমাৰে স্বাগতম জনাইছোঁ। আজি পুনৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি কোনো ৰিভিউ নহয়, কিন্তু হ'লেও অলপ ৰিভিউ লগত ৰিলেটেড। ৰিচেণ্টলি মুক্তি লাভ কৰা অসমীয়া ছুপাৰ হিৰো ৱেব ছিৰিজ মৃত্যুঞ্জয়, তাৰ ওপৰত মই এটা ৰিভিউ বনাই থৈছোঁ। আজি মই মৃত্যুঞ্জয়খন কিয় এখন ইউনিক ৱেব ছিৰিজ সেই ওপৰত দুটামান মনৰ কথা ক'বলৈ চেষ্টা কৰিম। সেইকাৰণে পলম নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্লিজ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিম। মৃত্যুঞ্জয় ৱেব ছিৰিজখন কিছুদিন আগতে অসমীয়া OTT প্লেটফৰ্ম ৰিল ড্ৰামাত মুক্তি লাভ কৰিছে, আৰু এইখন হৈছে এখন ছুপাৰ নেচাৰেল ছুপাৰ হিৰো টাইপৰ ৱেব ছিৰিজ। মৃত্যুঞ্জয়খন কিয় ইউনিক সেই বিষয়ে এজন দৰ্শক হিচাপে মোৰ কি অনুভৱ হয়, মই তাৰ ওপৰত চমুকে দুটামান মনৰ কথা ক'বলৈ চেষ্টা কৰিম। এজন দৰ্শক হিচাপে মৃত্যুঞ্জয়খন কিয় মই ইউনিক বুলি ভাবোঁ। ফাৰ্ষ্ট অফ অল দ্য কনচেপ্ট। অসমীয়া এটমছফিয়াৰত, আমাৰ অসমীয়া চিনেমা জগতত ছুপাৰ হিৰো কনচেপ্টটো খুব কম, নাই বুলিয়ে ক'ব পাৰি। চ' তেনেকুৱাত এখন প্ৰথম ছুপাৰ হিৰোৰ লগত ৰিলেটেড ৱেব ছিৰিজ আহিছে বা কণ্টেণ্ট আহিছে, সেইটো সঁচাকৈ প্ৰশংসনীয় দিশ। পৰিচালক, কাহিনীকাৰ, চিত্ৰনাট্য লিখাসকল, সেইসকলক এই ক্ষেত্ৰত আমি প্ৰশংসা কৰিব লাগিব। ছেকেণ্ড হৈছে কেমেৰা কাম। হয়, যিদৰে কেমেৰা কামটো ইয়াত কৰা হৈছে আৰু যিটো কালাৰ টোন ইয়াত মানে দেখুওৱা হৈছে, এটা থ্ৰিল ভাইব আপোনালোকে পাব ৱেব ছিৰিজখন চাই থাকোঁতে। লগতে এইখিনিতে এটা কথা কৈছোঁ যে মৃত্যুঞ্জয়খন অকল ছুপাৰ হিৰো ৱেব ছিৰিজে নহয়, তাত এটা মাৰ্ডাৰ মিষ্টিও চলি থাকে। সেয়েহে আপোনালোকে এটা ছাছপেন্স, এটা থ্ৰিল ইয়াত লাভ কৰিব। ইয়াত ইমান ধুনীয়াকৈ মানে অসমীয়া দৰ্শকৰ ৰুচিৰ প্ৰতি লক্ষ্য ৰাখি পৰিচালকে আৰু কাহিনীকাৰে এই মৃত্যুঞ্জয় ৱেব ছিৰিজখন আগবঢ়াইছে দৰ্শকক। সঁচাকৈ এইটো প্ৰশংসা কৰিব লাগিব। আমি নেটফ্লিক্স, এমাজনত কিমান ছুপাৰ হিৰো ৱেব ছিৰিজ নাইবা বেলেগ ধৰণৰ থ্ৰিলাৰ ৱেব ছিৰিজ চাইছোঁ। তেনেকুৱাত আমি কওঁ যে আমাৰ অসমীয়াত ভাল কণ্টেণ্ট নাই বুলি আমি কমপ্লেইন কৰোঁ। তেনেকুৱাত মৃত্যুঞ্জয়খনে সঁচাকৈ এটা ভাল আশাৰে কৰি কঢ়িয়াই আনিছে, যাক আমি নুই কৰিব নোৱাৰোঁ। মৃত্যুঞ্জয়ত আৰু দুটামান ভাল দিশ আছে, সেয়া হৈছে তাৰ বেকগ্ৰাউণ্ড মিউজিকটো। সঁচা কথা কৈছোঁ, মই বেকগ্ৰাউণ্ড মিউজিকটো তাৰ বহুত ধুনীয়া, মানে সঁচাকৈ এটা ছফ্ট প্লাছ এটা থ্ৰিল দিয়া, খুব ধুনীয়াকৈ মানে তাত হেৰি কৰে। কিছুমান চিন আছে, আপোনালোকে, মই স্পইলাৰ নিদিওঁ, কিছুমান চিনত ইমান ধুনীয়াকৈ বেকগ্ৰাউণ্ড মিউজিকটো খাপ খাই যায়, সঁচাকৈ আপোনালোকে ভাল পাব। আৰু ইয়াত মৃত্যুঞ্জয়খন কেলৈ ইউনিক, মই মৃত্যুঞ্জয়ৰ কথা কৈ শেষ নহ'ব, কিন্তু বেছি নকওঁ কাৰণ আপোনালোকে বৰ খাব। মৃত্যুঞ্জয়খন কিয় মই ইমান এজন দৰ্শক হিচাপে ছাপোৰ্ট কৰিছোঁ, ইয়াত মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, কিন্তু অসমীয়াত কণ্টেণ্ট নাই বুলি আমি কমপ্লেইন কৰি থাকোঁ। মই কেতিয়াবা ভাবোঁ যে অসমীয়াত ভাল কণ্টেণ্ট নাই। তেনেকুৱাত মৃত্যুঞ্জয়খনে ইমান ধুনীয়াকৈ মানে আহিছে এটা নতুন ৰূপত, চ' ছাপোৰ্ট কৰাটো আমাৰ দৰকাৰ হ'বই। মই পাৰফেক্ট বুলি নকওঁ, সঁচা কথা, পাৰফেক্ট একো বস্তুৱে নহয়। এই ৱেব ছিৰিজখনো মই পাৰফেক্ট বুলি নকওঁ, কিন্তু পাৰফেক্ট হ'ব কেতিয়া হ'ব, যেতিয়া আমি দৰ্শকসকলে ছাপোৰ্ট কৰিম এনেকুৱা কণ্টেণ্টক। এতিয়া যদি মৃত্যুঞ্জয়খনক আমি দৰ্শকে ছাপোৰ্ট কৰোঁ, তেতিয়া নেক্সট ছিজনটো, কাৰণ ফাৰ্ষ্ট ছিজনটো ইমান ধুনীয়াকৈ ক্লাইমেক্সত এণ্ড হৈছে, ছেকেণ্ড ছিজনৰ কাৰণে আপোনালোকে এক্সাইটমেণ্ট পাবই। চ' তেনেকুৱাত ছেকেণ্ড ছিজনটো ভাল হ'বলৈ হ'লে আমি ফাৰ্ষ্ট ছিজনটোক দৰ্শকে আদৰি ল'ব লাগিব, ছাপোৰ্ট কৰিব লাগিব। তেতিয়াহে নিৰ্মাতাসকলে আৰু ভাল ধৰণে এটা পাৰফেক্ট ৱেত আৰু ভাল উন্নত মানৰ VFX ইউজ কৰি ছেকেণ্ড ছিজনটো আমাক উপহাৰ দিব পাৰিব। এয়াই আছিলে, মই বেছি দীঘল নকৰোঁ, এবাৰ মৃত্যুঞ্জয়খন চাওক। মই বাৰে বাৰে কৈছোঁ যে ইয়াত কোনো মোৰ ব্যক্তিগত স্বাৰ্থ নাই, কিন্তু আপোনালোকে এবাৰ চাওক, সঁচাকৈ মৃত্যুঞ্জয়খন ভাল পাব। ড্ৰবেক্স আছে, মই নাই বুলি নকওঁ, কিন্তু হ'লেও এখন ভাল ৱেব ছিৰিজ। ড্ৰবেক্স বহুততে থাকে, আমাৰ মানুহৰ জীৱনতে ড্ৰবেক্স থাকে। চ' তেনেকুৱাত ৱেব ছিৰিজখনত সৰু সুৰা ভুল থাকিবই, কিন্তু সেইবুলি সেইখন ৱেব ছিৰিজ মৃত্যুঞ্জয়খন নুই কৰিব নোৱাৰি। একদম আণ্ডাৰষ্টিমেট নকৰিব, একদম ইংলিছত কৈছোঁ চাওক, একদম আণ্ডাৰষ্টিমেট নকৰিব, একদম মজা ৱেব ছিৰিজ হয়, চাওক। আৰু মৃত্যুঞ্জয়ৰ ওপৰত মই এটা ডিটেইল স্পইলাৰ ফ্ৰী ৰিভিউ বনাই থৈছোঁ, ওপৰত আই বাটনত লিংক দি দিম, প্লিজ সেইটো চাব, আৰু প্লিজ চেনেলটো ছাপোৰ্ট কৰিব আৰু মৃত্যুঞ্জয়ক ছাপোৰ্ট কৰিব। লগতে আৰু এটা কথা কৈ দিছোঁ, ৰিল ড্ৰামা যোনটো OTT প্লেটফৰ্ম, তাত আৰু কেইটামান আৰু ভাল ভাল কণ্টেণ্ট আছে। তাৰ ওপৰত মই এটা এক্সট্ৰা ভিডিঅ' বনাম, কি কি কণ্টেণ্ট আছে মই চোৱা আৰু মই নোচোৱা। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। প্লিজ ভিডিঅ'টো চাব, ছাপোৰ্ট কৰিব ৱেব ছিৰিজখনক, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাপোৰ্ট কৰিব। ধন্যবাদ।